Hi friends, welcome back to my channel Mohesh Soria Vlogs. আৰু আজি মই গুৱাহাটীত আহিছোঁ ৰ'ব। গুৱাহাটীত মানে আলহীৰ ঘৰত অহা নাই, আহিম আৰু এতিয়া আহিলো প্ৰথমতে, তাৰপিছত ভিডিঅ'টো আৰু এই গুৱাহাটী এই ৰ'ব। গুৱাহাটী পোৱাৰ আগতে আপুনি যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো লাহেকৈ প্ৰেছ কৰি দিয়ক যাতে মোৰ ভিডিঅ'বোৰ আপুনি গৰমে গৰমে পায়। এয়া আহি মোৰ আলহীৰ ঘৰৰ গেটৰ ওচৰ পালোঁ। আৰু গুৱাহাটীৰ সৰু সুৰা বাইলেনবোৰৰ অৱস্থা এনেকুৱাই। গেটৰ মুখত গেটটো আগৰ পৰা খুলিয়ে ৰাখিছে, মই আহিম বুলি গম পাইছে চাগে এওঁলোকে। এনেকৈ ৰাতিপুৱাই আহি পালোঁ আলহীৰ ঘৰ আৰু ইয়াতে মোক এনেকৈ বহিব দিলে। মানে গৃহস্থৰ বৌয়ে নামঘৰত প্ৰাৰ্থনা কৰি আছে আৰু বাবুটোৱে তাতে আছে, পানী ধৰি আছে। অকণমান বহি লওঁ প্ৰথমতে, তাৰপিছত মানে ঘূৰিম আৰু গোটেই ৰাউণ্ডটো। তো ফ্ৰেণ্ডছ, এওঁলোকেতো মোক ইয়াতে বহি থাকিব দিছিলে। এই বহি থকা সময়খিনিত মই এওঁলোকৰ এই ৰুমটো দেখুৱাই দিছোঁ, ক'ত কেনেকৈ কি আছে। এওঁলোকৰ গণেশ বাবাক খুব মানে, তো ইয়াতে এইখন গণেশ বাবাৰ ফটো ঠিক নহয়, এই মূৰ্তিৰ দৰে। মই দেখুৱাইছোঁ ভালদৰে, বেক কেমেৰাটো অন কৰি। এইটো গণেশ বাবাৰ মূৰ্তি। এইখন কি আৰু থাৰ্মকলম নেকি? মাটিৰ ওজন আছে মানে, পৰি গ'লে ভাঙি যাব। ধুনীয়া বস্তু। তাৰপিছত আকৌ এইপিনে এইটো কোণাত এইটো লাকি প্লেন সাধাৰণতে ইমান ডাঙৰ নহয়। মানে কি, লাকি প্লেন সাধাৰণতে ইমান ডাঙৰ নহয়, কিন্তু এওঁলোকে কিবা কিবি মানে ইয়াতে টাবটো ডাঙৰ দিলে অলপ, আৰু ইয়াতে কিবা কিবি দিছে আৰু এনেকৈ অলপ ডাঙৰ কৰি ৰাখিছে ৰুমৰ ভিতৰত। দেখিবলৈ ধুনীয়া, ভাল লাগে আৰু এনেকুৱা। তো এনেকৈ বহি থাকোঁতে চাহ আহি গ'ল মোৰ কাৰণে। চাহ, বিস্কুট চাহ দিছে, ধুনীয়া। চাহটো খাই লওঁ, তাৰপিছত চাই আছোঁ আৰু ক'ত কি আছে। তো ফ্ৰেণ্ডছ, চাহ খাই হৈ গ'ল আৰু এতিয়া মানে মই চাহ খাই থাকোঁতে বৌয়ে আহি মোক কৈ গৈছে যে এওঁলোকৰ মন্দিৰটো মানে নতুনকৈ বনাইছে, গতিকে মোক মন্দিৰটো চাব ক'লে এবাৰ। কেনেকুৱা হৈছে চাওঁ, মন্দিৰটো চোৱাও হ'ল, ভগৱানৰ ওচৰত এটা সেৱা লোৱাও হ'ল। তো খুব ধুনীয়া, নতুনকৈ বনাইছে, খুব ধুনীয়াকৈ বনাইছে মন্দিৰটো, ভাল লাগিছে। সেৱা এটা লৈ লওঁ আৰু নেকি। এইপিনে কেমেৰাটোকো এটা সেৱা কৰি দিলোঁ আৰু, বেয়া নাপাব। এতিয়া হৈ যাব আৰু, ভগৱানক সেৱা চেৱা কৰি ল'লোঁ যাতে দিনটো ভালে যায়। তো ব'লক এওঁলোকৰ ঘৰটো চাই লওঁ, ক'ত কেনেকৈ কি আছে। বৌয়েচোন ইয়াতে বহি আছে। কি কৰি আছে বৌ? বৌয়ে খিৰিকী বন্ধ কৰি আছে। মানে দাদা নাই, দাদা বেলতলাত ব্যৱসায় আছেতো, তো দাদা তাতে গুচি গৈছে। বৌয়ে এতিয়া ক'ৰবাত ওলাই যাব বোধহয়, খিৰিকী বন্ধ কৰি আছে আৰু। এইপিনে কি আছে, পাকঘৰ নেকি? গুৱাহাটীৰ মানুহৰ পাকঘৰ কেনেকুৱা চাই লওঁ। ধুনীয়া। আৰু এইটো খোৱা ৰুম, এই খোৱা ৰুমত বাচন চাচন থোৱা আছে। আজি এইটো ৰুমত এইখন বিচনাত, এইখন মোৰে আৰু আজিৰ কাৰণে। এইখন বিচনা মানে মোক দিছে ইয়াত। এনেকৈ শুম এইখন ফেনৰ তলত ধুনীয়াকৈ মই এতিয়া আৰাম কৰি ৰাতিটো ধুনীয়াকৈ কটাব পাৰিম। এইখন হোটেল নহয় কিন্তু, এইখন আলহীৰ ঘৰত। আলহীৰ ঘৰত এই ৰুমটো মোৰ কাৰণে দিছে। বাকীকেইটা ৰুমো চাই লওঁ, ক'ত কেনেকৈ কি আছে। এইফালে এইটো মাইনাৰ ৰুম। কি কৰি আছা মাইনা? শুই ক্লাছ আৰম্ভ হোৱা নাই? কেইটাৰ পৰা আছে? 9টাৰ পৰা ন?
আৰু এইপিনে এইটো বাবুৰ ৰুম নেকি এইটো? বহি আছা? কেইটাৰ পৰা? স্কুল খোলা নাই ন? কেতিয়াৰ পৰা? 6 তাৰিখৰ পৰা খুলিব। সেইখন টেবুল পঢ়া টেবুল নেকি? ইয়াতো এটা মন্দিৰ আছে। এইটো তোমাৰ মন্দিৰ আৰু কৃষ্ণ কৃষ্ণ প্ৰভু। এইবিলাক ফটো চব তোমাৰ? এইটো ক'ত টায়াৰৰ ওপৰত উঠি ফটো তুলিছা? অঁ, এইটো মা নেকি? দেউতাৰ ফটো নাই ইয়াত। বাকী আৰু হিৰক কি খবৰ? ভালে আছা? চা দাঁতকেইটা দেখাই দিছোঁ একবাৰ। আৰু এইখন আইনা ইয়াত। তোমালোকৰ এই ঘৰৰ পিছফালে যোৱা ৰাস্তা কোনপিনে আছে? পিছপিনে কি আছে বা? মানে গুৱাহাটীৰ মানুহৰ ঘৰৰ পিছপিনে কি থাকে চাওক। আমাৰতো ঘৰৰ পিছত তামোল কল কিবা কিবি মানে এনেকুৱা থাকে। সিদিনা এটা ভিডিঅ' বনাইছিলোঁ যে কেৰ্কেটুৱা খেতি থকা সেনেকুৱা আৰু আমাৰ ঘৰৰ পিছত সেইবিলাকে থাকে। কিন্তু গুৱাহাটীৰ মানুহৰ ঘৰৰ পিছত কি থাকে বলক চাওক। এইবিলাক খেতি, এই ধুনীয়া ধুনীয়া বৰ ধুনীয়া বস্তু এইটো, নগা ধুনীয়া। আৰু এইজোপা কি কোমোৰা গছ নেকি? নহয়, লাৱৰ হ'ব। এইটো কি কমলা? আৰু এইটো আমাৰ লোকেল ধনিয়াটো। এইবিলাক মানে মাছৰ কাৰ্টনত খেতি লগাই থৈছে আৰু এইটো এটা আচৰিত বস্তু, গোলাপ ফুল কিমান ডাঙৰ চাওক এইজোপা। গছৰ আগত গোলাপ ফুল ফুলি আছে, আচৰিত কথা। ইমান ডাঙৰ হয় জানো? আৰু এইজোপা মহানিমু গছ। এইজোপা কি জবা নেকি? ফুলা নাই ন? ফুলি ওপৰত ফুলি আছে দুই এটা। ব'লা পিছপিনে যাওঁ, কি আছে? বেছি জেগা নাই পিছপিনে, তথাপিও এইখিনিতে এজোপা অমিতা গছ। এইবিলাক মধুৰিআমৰ গছ দেখোন। কিবা খাই আগতে হৈছে নেকি এইকেইডাল? তই আকৌ কোনপিনে ওলালি? অঁ, এতিয়া কল ওলাই আছে দেখোন, জহাদী কল। লগত হৈছে নেকি? কল চল আছে আৰু এইপিনে এনেকৈ ন? অঁ, এইফালে নাযাওঁতে লেট্ৰিনৰ গাঁত আছে, টেংকি। ব'লা ব'লা ব'লা। মেইন বস্তুটো চোৱাই নাই। মানে কেইদিনমান আগতে ডিম্পুদাৰ ভিডিঅ' এটা চাইছিলোঁ, ডুবাইৰ বাথৰুম কেনেকুৱা। ত' গুৱাহাটীৰ মানুহৰ বাথৰুম কেনেকুৱা চাই লওঁ। এইটো লাইট আছেনে? এইটো বাথৰুম গুৱাহাটীৰ মানুহৰ। টয়লেটটো এইপিনে আছে নেকি? টয়লেটটো এইটো ইণ্ডিয়ান হয়। ইণ্ডিয়ান মানে ইংলিছটো নহয়, এইটো ইণ্ডিয়ান। ইণ্ডিয়ানে লাগে, আমি যিহেতু ইণ্ডিয়ান মানুহ তো ইণ্ডিয়ানে বেষ্ট। সৰুতে আমাৰ মানে আজিৰ পৰা মোটামুটি 15-20 বছৰ আগত লেট্ৰিন বোলা বস্তু নাছিল। তেতিয়া আমি কঠীয়াতলি বাকাৰা কিবা কিবি এইবিলাকে ব্যৱহাৰ কৰিছিলোঁ। সেইবিলাকতো এই ইণ্ডিয়ান টয়লেটৰ দৰে একে কথা। তো এইটো হৈছে গুৱাহাটী মানুহৰ বাথৰুম। ইয়াতে গা চা ধুৱে আৰু শ্বাৱাৰ নাই, যিহেতু মানে পানীটো অকণমান ইয়াতে প্ৰব্লেম। তো এনেকৈয়ে আৰু মগেৰে ঢালি ল'ব লাগিব। বলক ভিতৰৰ পিনে যাওঁ, অলপ বহিলেও গৰম লাগিল।